खुलुमबाय स्टुडियोआव आंकिलिकां ब्रह्म थारैनो बिपिएफ दोलोआ जोबस्रांनायनि लामायाव नामा हाग्रामा महिलारिनाव गावनि बिपिएफ दोलोखौ लाखिनो हानाय गोहो गैला नामा फिन आरोबाव बिपिएफ दोलोनि गेदेर खहा बिपिएफ दोलोनि माइनरिटिफ्रा लोब लोब इउपिपिएल दोलोआव जगदान बिपिएफ दोलोनि सोद्रोमा आरो दैदेनगिरिफ्रा गावनि दोलोखौ नागारनानै इउपिपिएल दोलोआव आखाइ हमफैदों नंगौ खमैबो 87 नि बारा बिपिएफ दोलोनि माइनरिटिफ्रा इउपिपिएल हान्जायाव जगदान गुबुन गुबुन समफ्राव नुबोनाय आरो खोनाबोनाय बादि दिनैबो चिरां जिल्ला सालाकाटि समिति आरो पकिरा ग्राम समिति ओनसोलनि माइनरिटिफ्रा सालाकाटि ब्लक बिपिएफ माइनरिटि सेलनि लोगो नेहाथारि आब्दुल सरकार आहमेदजों लोगोसे खमैबो 87 नि बारा माइनरिटिफ्रा इउपिपिएल दोलोआव आखाइ हमफैदों प्रमद बर'नि दैदेननायाव इउपिपिएल दोलोनि गासैबो जेंनाफोरखौ मोनसेनि उनाव मोनसे सुस्रांनाय जौगानाय आरो गोबां मोजां खामानि मावनायखौ ओनसोलनि रायजो राजाफ्रा मोजां मोननानै लोब लोब इउपिपिएल हान्जायाव आखाइ हमफैनायखौ बे समाव नुनो मोननाय जादों আমি एक्चुअली আগত বিপিএফ দলতে আছিলো তো বিপিএফ দলত 17 বছৰ মান থাকিলো তাতে থকাৰ পিছত যিখিনি আমাৰ মানে গাঁও অঞ্চলত আমাৰ এলেকাত বা বিভিন্ন এলেকাত যিখিনি কৰণীয় কাম আছিল তেওঁলোকে ভালকৈ কৰিব পৰা নাই তাৰ পিছত বহুতবাৰ আমি তেওঁলোকৰ ঘৰতো গৈছো ইএমজিএমৰ ঘৰত কোনো ধৰণৰ সফল পোৱা নাই আৰু ব্যৱহাৰৰ ক্ষেত্ৰত তেওঁলোকে আমাক অলপ বেয়া বিহেভ কৰিছে কেতিয়াবা তো এইটো আৰু নকওঁ কিন্তু কথাটো হৈছে কি এখন গাঁৱত যিমানখিনি মানুহ থাকে সকলোৱে বিচাৰে যে আমাৰ গাঁওখন অলপ উন্নত হওক ৰাস্তা ঘাট কিবা কিবি মছজিদ মন্দিৰ কিবা কিবি অলপ ডেভেলপ হওক তো তেনে ক্ষেত্ৰত আমি দেখিছোঁ যে আমাৰ গাঁওখনত বা আমাৰ যিখিনি অঞ্চলৰ মানুহ আছে সেইখিনি গাঁৱত তেনেকুৱা ধৰণৰ মানে উন্নতি বা ডেভেলপ আমি দেখিব পৰা নাই তো আমি দেখি আছোঁ যোৱা 4টা বজাতে দেখিলোঁ যে ইউপিপিএল দলৰ পৰা তেওঁলোকে মোটামুটি ভাল এটা পদক্ষেপ লৈছে তেওঁলোকে ধুনীয়াকৈ কাম কাজ কৰি আছে আৰু মানুহৰ ভিতৰত যেতে মিলাপিতি তেওঁলোকে সুন্দৰকৈ গঢ়ি তুলি আছে তো আমাৰ বিপিএফ দলৰ নেতৃবৰ্গৰ ওচৰত যেতিয়া যাওঁ তেতিয়া বিভিন্ন গালি গালাচে শুনিব লগা হয় ভাল কথা লৈ গ'লেও গালি দিয়ে বেয়া কথাটো ক'বই নোৱাৰোঁ এনেকুৱা ধৰণৰ দিয়াটো একোই নিদিয়ে মিছামিছি খেলি মাজতে আমি গালি শুকনি শুনিব লগা হয় তো এনেকুৱা ধৰণৰ কথাত ডেভেলপো নহয় এনেকুৱা ধৰণৰ হেৰিত মানে পৰিস্থিতি আমি কেনেকৈ থাকোঁ তাৰপিছত দেখিলোঁ যে ইউপিপিএল দলত ধুনীয়া এটা পৰিৱেশ তেওঁলোকে কাকো হিংসা নকৰে বেয়া কথা নকয় মিলাপ্ৰীতি আছে তাৰপিছত গাঁও অঞ্চলত আপোনাৰ ডেভেলপো হৈ আছে এনেকুৱা ধৰণৰ পৰিস্থিতি আমি ভাবি চিন্তি সকলোৱে মিলি দলে বলে আমি আজি প্ৰায় 100ৰ ওচৰত মানুহ আহিলোঁ আৰু অনাগত দিনত ইয়াতকৈ আৰু বেছি মানুহ আহিব তো এনেকুৱা পৰিস্থিতি আজি আমি ইউপিপিএল দলক আকোৱালি ল'বলৈ বাধ্য হ'লোঁ আৰু এইখিনি কথা এইটো খালি 100% নহয় হাজাৰ শতাংশ শান্তি আৰু উন্নতি আহিছে শান্তিটো মানে এনেকুৱা ধৰণে আগত চাওক গোলা বাৰুদ কিবা কিবি সকলো সময়তে আমি শুনিব পাৰিছোঁ আজি টাউনতে ওলাই গ'লে ক'ত বম দিয়ে ক'ত কি হয় কোনো মানে ধৰিব পৰা নাছিলোঁ তো এনেকুৱা অৱস্থাত আজিৰ তাৰিখত যিটো শান্তি আহিছে আমি ৰাতিৰ 12টা 1টা 2টাত আমি ক'ৰবাত গ'লে বিন্দাছ আহিব পাৰোঁ কোনো চিন্তা নাই গতিকে আমাক কি লাগে এতিয়াই মেইন শান্তি সেইকাৰণে আমি ভাবিলোঁ যে ইয়াৰ নিচিনা আৰু শান্তিৰ দল নাই সেইকাৰণে আমি চবেই মিলি আজি আনুষ্ঠানিকভাৱে ইউপিপিএল দলত যোগদান কৰিলোঁ আৰু অনাগত দিনত নিশ্চয় আৰু বহু মানুহ আহিব এইটো আমি আশাবাদী হৈ আছোঁ আমি আজি ধৰক 87 আহিলোঁ তাৰে ভিতৰত আপোনাৰ ফকিৰা গ্ৰাম সমষ্টি আছে চিৰাং 13 নং সমষ্টি আছে চালেকাঠি সমষ্টি আছে এই তিনিটা সমষ্টি প্ৰায় এইখিনি আহিছোঁ আৰু আজি বিপিএফ দলত মই ব্লকৰ মাইনৰিটি সেলৰ এছিষ্টেণ্ট ছেক্ৰেটাৰী আছিলোঁ চালেকাঠি ব্লকৰ হয় এইটো মিছা কথা নহয় তেওঁলোকে মোক কাৰ্ডত দিছে আই কাৰ্ড দিছিল